আহ, বিশেষকৈ মই যুৱ যুৱতীসকলৰ এইবাৰ বহুত উৎসাহ দেখিছোঁ। আগত তেনেকুৱা যুৱ যুৱতীসকলে ইউথসকলে পলিটিক্সত জইন কৰিব অহা বা পলিটিকেল এক্টিভিষ্ট হ'বলৈ অহাটো বহুত কম দেখিছিলোঁ। কিন্তু এইবছৰ লাষ্ট 4-5 মান্থত মই দেখিলোঁ যে বহুত যুৱ যুৱতীসকলে নিজে নিজে ওলাই আহিছে আৰু আমাৰ দলত যোগদান কৰি আছে। মই এইটোৱে বুজিলোঁ যে এটা সময়ত পলিটিক্স বুলি ক'লে মানুহে বেয়া পোৱা, পলিটিক্স বুলি ক'লে এটা নেগেটিভ এটা ইমপ্ৰেশ্যন এটা আছিলে যে মানুহবিলাকৰ বহুত সমস্যা আছিল। এই সমস্যাবিলাক ৰাজনৈতিক নেতাসকলে সমাধান কৰা নাছিলে। দশকৰ পৰা দশক ধৰি ইউথৰ প্ৰব্লেম, ছাত্ৰ ছাত্ৰীৰ প্ৰব্লেম, সামাজিক প্ৰব্লেম, জাতিগত প্ৰব্লেম এইবিলাক আছিলে। কিন্তু লাহেকৈ দেখিবলৈ পালে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত সমগ্ৰ ভাৰতৰ পৰিৱেশ সলনি হৈ গ'ল। যুৱ যুৱতীসকলক বিভিন্ন আঁচনিৰ দ্বাৰা বহুত লাভান্বিত কৰিব পাৰিলে। যিসকল নিবনুৱা আছে তেখেতসকলকো মুদ্ৰা লোনৰ পৰা আদি কৰি যিটো কৌশল বিকাশ বিভিন্ন কামবিলাক যেতিয়া আহিল, লাহে লাহেকৈ তেখেতসকলে এটা পজিটিভিটিত এটা আহি গ'ল। আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দায়িত্ব লোৱাৰ পিছত অসমত 1 লাখ চাকৰি দিয়া, যুৱ যুৱতীসকলৰ কাৰণে বিভিন্ন আঁচনি প্ৰদান কৰা, আজি খেল মহাৰণ, সাংস্কৃতিক মহাসংগ্ৰাম, বিভিন্ন যিবিলাক স্কিমবিলাক আনিছে সেইবিলাক চব ইউথৰ তাত গৈ পাইছে আৰু ইউথৰ মনটো জয় কৰিবলৈ আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই সফল হৈছে। বিটিআৰ অঞ্চলত আমি ছুপাৰ 50 কৰিছোঁ। যিবিলাক ডক্টৰ, ইঞ্জিনিয়াৰ বা চিভিল ছাৰ্ভেণ্ট হ'ব বিচাৰে, স্কিল প্ৰগ্ৰাম আমি কৰি আছোঁ, স্পৰ্টছ প্ৰগ্ৰাম কৰিছোঁ, কালচাৰেল প্ৰগ্ৰাম কৰিছোঁ, ষ্টুডেণ্ট কাউন্সিলিংবিলাক কৰিছোঁ। আৰু যিসকল আনএমপ্লয়ড ইউথসকল আছে তেখেতসকলৰ কাৰণে বিভিন্ন লেভেলত স্কিলিং কৰাৰ কাৰণে ব্যৱস্থা কৰিছোঁ, ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ ব্যৱস্থা কৰিছোঁ। আৰু এতিয়া মানে আমাৰ ইউথসকলে যিসকলে গভৰ্ণমেণ্ট জব কৰিব বিচাৰে, আগৰ নিচিনাকৈ এটা মেণ্টেল প্ৰেছাৰ যে মই যদি চৰকাৰী চাকৰি কৰিব লাগে ডিগ্ৰীৰ লগতে আৰু লাখ লাখ টকা দিব লাগিব, এই মেণ্টেল প্ৰেছাৰৰ পৰা ফ্ৰী কৰি দিছোঁ। আৰু ইয়াৰ কাৰণে হ'ব পাৰে এতিয়া আমাৰ ইউথসকলে এনেকুৱা এটা ভাল পলিটিক্স আহিছে, এনেকুৱা এটা ভাল চিন্তা আহিছে, এই পৰিৱেশটো আমি অলপ আৰু ষ্ট্ৰেংথেন কৰিবৰ কাৰণে আৰু অলপ ভাল কৰিবৰ কাৰণে পলিটিক্সক যোগদান কৰাটো উচিত বুলি তেনেকুৱা হয়তো ভাবিছে। এইকাৰণে আজি মই দেখিছোঁ বড়ো, ৰাজবংশী, গোৰ্খা, গাৰো, বঙালী বিভিন্ন ইউথবিলাক আহি সঘনে আমাৰ দলত যোগদান কৰি আছে আৰু মই তেখেতসকলক ৱেলকাম কৰিছোঁ। আমি এটা মিছন ডিক্লেয়াৰ কৰিছিলোঁ। এই মিছনটো হৈছে যে নেক্সট আমাৰ যিটো এজেণ্ডা আছে তাত তেখেতসকলক আমি বিভিন্ন কামত এংগেজ কৰিব বিচাৰিছোঁ। তেখেতসকলৰ চইচটো লৈ পেলাই কোনোবা স্পৰ্টছত কাম কৰিব, স্পৰ্টছত যাব, কোনোবা কালচাৰত যাব, কোনোবা ড্ৰাগছ প্ৰব্লেম সমস্যা সমাধান কৰাত কাম কৰিব, কোনোবা ক্লাইমেট চেঞ্জত কাম কৰিব, কোনোবা প্লেণ্টেশ্যনত কৰিব, কোনোবা ফাৰ্মিঙত কৰিব, কোনোবা এণ্টাৰপ্ৰিনাৰ হ'ব। বিভিন্ন লাইনত এংগেজ কৰাৰ কাৰণে আমি আঁচনি লৈছোঁ আৰু সেই ইউথ পলিচি, ইউথ বাজেটবিলাক দেখা পাই পেলাই হয়তো ইউথসকল আহিছে। চাওক, এইটো কোনো ধৰণৰ চেলেঞ্জ নানে। এতিয়া মোদী ডাঙৰীয়াৰ নামত এই নিৰ্বাচন অসমত আৰু লগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নামত নিৰ্বাচন, বিটিআৰত শান্তিৰ নামত নিৰ্বাচন। গতিকে প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু বিটিআৰত শান্তি যি প্ৰতিষ্ঠা হ'ল, যি কামটো নেকি আগৰ 17 বছৰৰ চৰকাৰে কৰিব পৰা নাছিলে, না কোনোবা সাংসদে কৰিব পাৰিছিলে। চ' এই শান্তিটো অহাৰ পিছত বিটিআৰ অঞ্চলৰ সকলো জাতি জনগোষ্ঠী, সকলো ৰাইজ, সকলো শ্ৰেণীৰ লোকৰ আজি মনত এইটোৱে এটা ভাল এটা চিন্তা আহিছে যে আগত যিবিলাক কথা ক'লোঁ আমি যে সমাজ ভেদাভেদ, সমাজৰ মাজত বিভাজন আনা, বড়ো অবড়ো বিভিন্ন সংঘাতময় পৰিৱেশবিলাক আজি শেষ কৰি পেলাই ভাল পৰিৱেশত আহিব পাৰিছোঁ বিকজ অফ NDA, বিকজ অফ UPPL, বিকজ অফ AGP। এই কথাবিলাক আজি চবেই কনভিন্স হৈছে। ত' সেইকাৰণে আজিৰ সময়ত কোনো প্ৰত্যাহ্বান নাই। ইয়াত আজি ইলেকশ্যন হ'লেও বহুত ভোটত আমাৰ কেণ্ডিডেট জয় হৈ আছে। কিন্তু যিহেতু সময় পাইছে, আমি এতিয়া টাৰ্গেট লৈছোঁ 2.5 লাখৰ পৰা 3 লাখ মাৰ্জিনৰ আমাৰ কেণ্ডিডেট জিকিব লাগে। ইয়াৰ কাৰণে আমি BJP, AGP, UPPL আমি কাম কৰি আছোঁ। এতিয়ালৈকে ঠিক কৰা নাই, যিহেতু আমাৰ থাৰ্ড ফেজ ষ্টাৰ্ট কেম্পেইনাৰ নিজৰ নিজৰ দলৰ আছে, কিন্তু আমাৰ তাত কেন্দ্ৰীয় পৰা কোন আহিব এতিয়ালৈকে ঠিক কৰা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত আলোচনা কৰিম। আৰু অলৰেডি আমাৰ তাত বহুত আহি গ'ল, ডিফেন্স মিনিষ্টাৰ আহি গ'ল, গৃহমন্ত্ৰী ডাঙৰীয়া আহি গ'ল, প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহি গ'ল, বহুত কেন্দ্ৰীয় মন্ত্ৰী আহি গ'ল,
বহুত আগৰ সময়তে বহুত আহি গ'ল, যিটো নেকি BPFৰ সময়ত কোনো অহা নাছিলে। গতিকে অলৰেডি এটা মাহল বনি গৈছে। এতিয়া কেন্দ্ৰীয় চৰকাৰ যে আমাৰ লগত আছে, ৰাজ্য চৰকাৰ যে আমাৰ লগত আছে, গোটেই ভাৰতবৰ্ষখন যে বিটিআৰ অঞ্চলৰ উন্নয়ন পৰিৱৰ্তন বিচাৰে, এই কথাটো এতিয়া বিটিআৰ অঞ্চলৰ ৰাইজে মৰ্মে মৰ্মে চবে বুজি পাইছে। বেঞ্জামিন বসুমতাৰীৰ হয়, যোৱাকালি অলপ ইটোক লৈ পেলাই গোটেই হোৱা দোৱা লাগিল, আৰু কংগ্ৰেছে এনেকুৱা ভাবিলে যে ইহঁতে ইলেকশ্যনে জয় হৈ গ'ল সিটো ফটোটো পাই পেলাই। ময়ো নাজানিছিলোঁ, কিন্তু বেঞ্জামিনে যেতিয়া ক'লে যে এইটো পুৰণা ফটো আছিলে, তেখেতে নিজৰ বাইদেউ না ঘৰৰ মানুহৰ পৰা পইচাটো আনিছিলে, আৰু খানা খাই থাকোঁতে খেলি খেলি পইচাটো মানে তেনেকুৱা লৈ পেলাই ফটো উঠালে, আৰু সিটো মানে কোনোবাই ভাইৰেল কৰিলে, তেখেতে তেনেকুৱা ক'লে। তেতিয়া ময়ো গম পালোঁ। কিন্তু তেখেতৰ ওপৰত যোৱা বছৰৰ জুন মাহতে আমাৰ দলত কমপ্লেইন আহিছে, তাৰ লোকেল আমাৰ কমিটিৰ মানুহবিলাকে, আৰু আমাৰ কেন্দ্ৰীয় সম্পাদক যিটো বুলি কয় এডমিনিষ্ট্ৰেশ্যন ৰাজু ডাঙৰীয়াই আমাৰ চৰকাৰলৈ VCDCৰ পৰা গুচাব লাগে বুলি সেই সময়তে এটা চিঠি পঠাইছিলে, আৰু সেই মৰ্মে 10 ফেব্ৰুৱাৰীত তেখেতক গুচোৱা হৈছে। কিন্তু তেনেকুৱা নটিচবিলাক চাৰ্ভ কৰোঁতে হয়তো দেৰি হৈছিলে, কিন্তু তেখেতে দলত নাই। আৰু এনেকুৱা বস্তুবিলাক মাজে মাজে ওলাই থাকে, কিছুমান মানুহ থাকে অলপ অদ্ভুত চৰিত্ৰৰ, গতিকে সেইটো নিশ্চয় হ'ব নালাগে, এনেকুৱাটো ভাল কথা নহয়। তো সেইকাৰণে আমি আমাৰ দলৰ পৰা তেনেকুৱা কোনো পৰিৱেশটো আমি নিবিচাৰোঁ। কিন্তু আচৰিত কথাটো হৈছে, এই কথাটো ভেৰিফাই কৰিব লাগে। ইলেকশ্যন কোড অফ কণ্ডাক্ট লাগিছে, তেখেতসকলে ইলেকশ্যন কোড অফ কণ্ডাক্ট লাগিলে কি ৰুল কি গাইডলাইন সেইটো ভালকৈ জানে। কংগ্ৰেছ ইমান পুৰণা পাৰ্টি, তথাপিতো কেৰেলা কংগ্ৰেছ, কোনোবা INS TV, এনেকুৱা বহুতে মানে এই কথাবিলাক লৈ পেলাই বহুত মাৰ্কেটিং কৰিলে। তেখেতসকলে বেলেগ ইছ্যু নাই কাৰণে ভাবিলে যে এইটোৱে ডাঙৰ ইছ্যু হৈ যাব, সিটো দি আমি ইলেকশ্যন জিকিম। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইমানখিনি কাম কৰিলে, দেশৰ মানুহৰ মন জয় কৰিলে, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটেই ৰাজ্যখনৰ মানুহৰ মন জয় কৰিলে। আমি দিনে নিশা চব জাতি জনগোষ্ঠীৰ লগত একেলগে কাম কৰি আছোঁ শান্তিৰ কাৰণে, ভূমি সমস্যা সমাধান, বিভিন্ন ইছ্যু লৈ পেলাই। তো আজি তেনেকুৱা কিবা এটা ফটো, যি ফটোৰ কোনো বেছ নাই, এই ফটোটো লৈ পেলাই কোনোবা ইলেকশ্যন ইছ্যু কৰিব বিচাৰিলে এইটো কেতিয়াও সফল নহ'ব। আৰু সেইকাৰণে যিহেতু ইলেকশ্যন কোড অফ কণ্ডাক্ট গাইডলাইনছ ৰুলবিলাকত আছে, সেইকাৰণে যোৱাকালি আমি চিফ ইলেক্টৰেল অফিচাৰক কমপ্লেইন কৰিছোঁ, ইয়াৰ ওপৰত একশ্যন ল'ব লাগে। আৰু ডেফিমেশ্যন কেছৰ কাৰণে ইতিমধ্যে ৰেডি হৈছে, আমি তেখেতসকলক ডেফিমেশ্যন কেছো দিম। যিটো ভাইৰেল হ'ল সেইটোতো যোৱাকালি মই কৈ দিছোঁ, যোৱাকালি মই মিডিয়াত কৈ দিছোঁ, সেইটো আমি কণ্ডেম কৰিছোঁ। আৰু ইট ইজ ভেৰি মানে কি ক'ম, এইটো আনফৰ্চুনেট বহুত লাজৰো কথা। কংগ্ৰেছৰ নিচিনা ইমান ডাঙৰ পাৰ্টি এটা যে এইটো ভেৰিফাই নকৰাই কৰে, আৰু কোনোবা অসমৰ আছে ইফালে সিফালে জঁপিয়াই থকা নেতাবিলাক আছে, সেইটো মানে ইহঁতে পাইছে বহুত ডাঙৰ ভিটামিন পাই গ'লোঁ আমি বুলি কেনে। চ' আজি কাম নকৰি পেলাই এইবিলাক ইছ্যু বনাই পেলাই ইলেকশ্যন জিকিব বিচৰা এই কথাবিলাক, আৰু অসমৰ ভাৰতৰ মানুহবিলাক আজি টেকন'লজিৰ দিনত ছ'চিয়েল মিডিয়া 24/7 মানুহবিলাকে চাই থাকে, এই কথাবিলাক চবেই বুজি পায়। नोंथांमोना गावबा गावनि गथ'खौ सासे राफोद गेलेगिरि खालामनो गोसो दं नामा? रायजोआरि हादरारि हादर गेजेर थाखोसिम गेलेगिरि खालामनो गोसो दंब्ला नोंथाङा गोबाव दा खालामसै। सासे राफोद रोंखा-राखा गेलेगिरि खालामनो थाखाय नोंथाङा जानजि खाफ्रादो आरो मुं थिसनहैदो। चिरां जिल्लानि सिङाव थानाय सोलिफु फोरोंसालि बल्लामगुरि काराटे एकाडेमि फोनांजाब राहा 8720903713 बड' हाउस काराटे एकाडेमि दलाइगाव फोनांजाब राहा 6900451157 बेंटल काराटे एकाडेमि फोनांजाब राहा 9678041226 बिरनगाव काराटे एकाडेमि फोनांजाब राहा 6901341656 आरो डालिगाव काराटे एकाडेमि फोनांजाब राहा 8720903713 बैफोर मख'नाय सोलोंसालिनिफ्राय सिगांनिफ्रायनो रायजोआरि हादरारि हादर गेजेरारि थाखोनिफ्राय बान्था मोननो हानाय सोलोंसाफोर मोननो हाबोनाय सोलोंसालि। बे मख'नाय फोरोंसालियाव रोंगौथि गोनां फोरोंगिरिया फोरोंथाय होनानै नोंथांनि गथ'खौ सासे राफोद गेलेगिरि सोरजिनायाव मदद आरो जाफुंसार खालामगोन। अब्ला मानोथो गोबाव खालामनो, थाबैनो मुं थिसनहैदो।